নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ অংকিতাছ কিটচেন আৰু গাৰ্ডেন চেনেলটোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ কেঁচা আমৰ দুবিধ তেনেই সহজ আৰু কম সময়তে হোৱা ৰেচিপি। কেঁচা আম স্বাস্থ্যৰ বাবেও যথেষ্ট উপকাৰী, কিয়নো ই লিভাৰ সুস্থ ৰাখে আৰু কেঁচা আম খালে পিত্তৰ নিঃসৰণ হয়, সেয়েহে ই যকৃত ৰোগীৰ বাবে যথেষ্ট উপকাৰী। এইখিনিতে কৈ থওঁ, আপোনালোকে যদি মোৰ চেনেলটোত নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এতিয়া আহক ৰেচিপিলৈ আগবাঢ়োঁ। প্ৰথমে মই এবিধ চাটনি বনাম, যাৰ বাবে মই সৰিয়হ লৈছোঁ 2 চামুচ, পদিনা এমুঠিমান, মান ধনিয়া, কেঁচা আম এটা, আদা, নহৰু, জলকীয়া আৰু নিমখ সোৱাদ অনুসৰি লৈছোঁ। তাৰপিছত মিক্সিৰ জাৰ এটা লৈ আটাইকেইবিধ সামগ্ৰী এবিধকৈ দি তাৰ লগত পানী অকণমানো যোগ কৰি মই মিক্সিত ব্লেণ্ড হ'বলৈ দিম। এইখিনিতে আমৰ আৰু কেইটামান উপকাৰিতাৰ বিষয়ে জনাই থওঁ। কেঁচা আমত আইৰণ থাকে, সেয়েহে ই এনিমিয়া ৰোগীৰ বাবেও উপকাৰী। কেঁচা আমে তেজ পৰিষ্কাৰ কৰি ৰখাতো সহায় কৰে। তাৰোপৰি ডায়েবেটিছ ৰোগীৰ ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণ কৰি ৰখাতো ই সহায় কৰে। তাৰোপৰি বুকু জ্বলা পোৰা কৰিলে নাইবা অন্নহত্তা মহিলাৰ বমি ভাৱ আহিলে কেঁচা আম খাব পাৰে। তাৰোপৰি গৰম দিনত যেতিয়া কেঁচা আম খোৱা হয় তেতিয়া ই শৰীৰ শীতলীকৃত কৰি ৰখাতো বহু পৰিমাণে সহায় কৰে। একেবাৰে সহজ আৰু কম সময়তে হোৱা চাটনি। ভালদৰে ব্লেণ্ড হোৱাৰ পাছত মই মিক্সিৰ জাৰটোৰ পৰা উলিয়াই এনেদৰে বাতিটোত পৰিৱেশন কৰিছোঁ ভাতৰ লগত। আপোনালোকেও খাই চাব। দেখিছেনে, পদিনাৰ বাবে চাটনিখিনি ধুনীয়া এটা ৰং আহিছে। আৰু এনেদৰে সজাই মই পৰিৱেশন কৰিছোঁ। কেনে হৈছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ইয়াৰ পিছত মই চৰবত বনাবলৈ লৈছোঁ কেঁচা আমৰ, আৰু যাৰ বাবে মই কেঁচা আম লৈছোঁ এটা, পদিনা কেইপাতমান, ক'লা নিমখ, জলকীয়াৰ গুড়ি আৰু জিৰা গুড়ি। লগতে পৰিৱেশন কৰিবলৈ মই নেমু লৈছোঁ, আৰু আপোনালোকে যদি টেঙা আম লয় তেন্তে চেনি ব্যৱহাৰ কৰিব পাৰে। মোৰ আমটো একেবাৰে মিঠা, সেয়ে মই চেনি ব্যৱহাৰ কৰা নাই। আমটো মই কাটি সৰু সৰুকৈ টুকুৰা কৰি মিক্সিৰ জাৰটোত ব্লেণ্ড হ'বলৈ দিম, আৰু পদিনাৰ পাতখিনিও ঠাৰিৰ পৰা এৰুৱাই কেৱল পাতখিনি মিক্সিৰ জাৰটোত একেলগে ব্লেণ্ড হ'বলৈ দিম। মই বাতি এটাত গিলাচটো সজাবৰ বাবে জলকীয়াৰ গুড়ি আৰু ক'লা নিমখ এনেদৰে মিহলি কৰি লৈছোঁ, আৰু গিলাচটোৰ সন্মুখ ভাগত এনেদৰে লগাই লৈছোঁ, যাতে চৰবতখিনি দিয়াৰ পাছত গিলাচটো দেখিবলৈ ভাল লাগে। আৰু চৰবতখিনি খাবৰ সময়তো মুখত এটা জ্বলা জ্বলা ভাৱ আহি খাবলৈ আৰু সোৱাদ লগা হৈ উঠে। ব্লেণ্ড কৰি লোৱা আমখিনি ভালদৰে চামুচেৰে লৰাই গিলাচ এটাত চেকনিৰে চেকি তাত অকণমান পানী মিহলাই মই পৰিৱেশন কৰিম।
একেবাৰে সহজ আৰু সোৱাদ লগা ৰেচিপি আপোনালোকেও বনাই চাব আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰি জনাব আপোনালোকৰ সহযোগিতা মোৰ সদায় কাম্য ধন্যবাদ